হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ এডোখৰ বিশেষ ঠাইত। বহুতেই চাগে চিনি পাইছেই জেগাডোখৰ আমি ক'ত আহিছোঁ। আমি আহিছোঁ আজি গৰখীয়া থানলৈ বুলি, অৰ্থাৎ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ককিলামাৰী টেঙাপানী নামৰ এডোখৰ ঠাইত। ভক্তসকলৰ ভিৰ। আচলতে যোনেই শুদ্ধ মনে এই থানলৈ আহে সকলোৰে মনৰ আশা পূৰ্ণ হয়। বহুতো নিঃসন্তান দম্পতীৰ এই থানলৈ আহিয়ে সন্তান প্ৰাপ্তি হৈছে। চাওকচোন, ভিতৰত সোমাই এটা ডাঙৰ পুখুৰী আছে। থানখনৰ ভিতৰত সোমোৱাৰ আগতেই ভৰি হাত ধুব পৰাকৈ এটা ধুনীয়া ব্যৱস্থা কৰি ৰাখিছে পুখুৰীটোৰ ভিতৰত। চাওকচোন, ইমান সুন্দৰকৈ তেওঁলোকে ধূপ চাকি ভিতৰতে ল'ব পৰা ব্যৱস্থাও কৰি ৰাখিছে। আমিও তাতে ধূপ চাকি লৈ জ্বলাবলৈ বুলি আগবাঢ়িলোঁ। পিছে আমি তাত গৈ বহুত সোনকালেই পালোঁগৈ। আমি তাত যাওঁতে ভিতৰত মিটিঙে হৈ আছিলে। সোনকালৰ পৰাই কিন্তু মানুহৰ বহুত ভিৰ আছিল তাত। চাকি জ্বলোৱা জেগাডোখৰ চাওকচোন আপোনালোকে, কি যে ধুনীয়া লাগিছে। আমিও তাত চাকি এগছি জ্বলাই আহিলোঁ। থানখনৰ ভিতৰত এটা মন্দিৰো আছে। মন্দিৰটোৰ চাৰিওফালে চাওকচোন, কি যে ধুনীয়াকৈ আৰ্ট কৰি থৈছে। চাওকচোন, থানখনৰ চাৰিওফালৰ দৃশ্য আমাৰ লগতে আপোনালোকেও চাওক। এই থানলৈ এবাৰ অহাৰ পাছত কিন্তু 3বাৰ আহিবই লাগিব। চ'ত মাহৰ পূৰ্ণিমাৰ দিনাই ইয়ালৈ সকলোবিলাক ভক্ত আহে আৰু বছৰেকত এদিনেই ইয়াত ভিৰ লাগে থানখনত। এই থানলৈ কিন্তু কোনো জাতিভেদৰ কথা নাই, সকলো জাতিৰ মানুহেই এই থানলৈ বুলি আহে। মন্দিৰ বা নামঘৰলৈ গ'লে আমাৰ এনেও মনটো ভাল লাগে, কিন্তু ইয়াৰ সুকীয়াই সুখ, মানে ইয়াত গ'লে বেলেগ এটা সুখ পোৱা যায়। চাওকচোন, পৰিৱেশটো কি যে ধুনীয়া। চাৰিওফালে পোহৰে পোহৰ, পোহৰে পোহৰ। আমিও লাহেকৈ আজৰি হৈ থানখনৰ বাহিৰলৈ বুলি ওলাইছোঁ। এতিয়া চাওকচোন, মেলাবিলাক ইমান যে ডাঙৰ মেলা বহিছে ইয়াত। আগতে কিন্তু খুব বেছি এখন বা দুখনেই দোকান আছিল। আজিকালি কিন্তু দোকানেই দোকান, দোকানেই দোকান। মুঠতে দোকান আপোনালোকক শেষেই নহ'ব দেখুৱায়ো, ইমানেই দোকান। লাহেকৈ সৰু সুৰা কিবা কিবি লৈ আমি ঘৰলৈ বুলি যাব ওলালোঁ। আমাৰ ঘৰৰ পৰা থানলৈ খুব বেছি আধা ঘণ্টাই লাগে, কিন্তু জামৰ পৰা গাড়ী উলিয়াব নোৱাৰি 8টা বজাৰ পৰা ঘৰ আহি পাওঁতে 12:30মান বাজিছে। ঘৰ পাই আহি ভাত পানী খাই শুই গ'লোঁ আৰু আপোনালোকক দেখাব নহ'ল। আজি নেক্সট চাওকচোন, বতৰটো কেনেকুৱা কৰিছে। এনেকুৱা বতৰ কৰিলে শুই থাকিবহে মন যায়, কিন্তু মাৰ ঘৰত আৰু মাহী ঘৰত থকা আমেজেই বেলেগ। চাওকচোন আপোনালোকে, শুই উঠিয়ে চাহ খাই মেলি আজৰি হৈছিলোঁহে, লাহেকৈ মাহীয়ে ভাতে ৰেডি কৰিলে। বেটাই ভাত খাবলৈ ল'লে, কিন্তু চাওকচোন, ভাত খাওঁতে সি কি কৰি থাকে, কিমান যে নৰটংকি কৰি কৰি ভাত খাব লগা হয় তাৰ। লাহেকৈ বেটাই খাই বৈ আজৰি হ'ল, লাহেকৈ আমিও ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া চাওকচোন, এইকেইযোৰ কাপোৰ ইমান যে ধুনীয়া হৈ আছে। এইকেইযোৰ আচলতে মাহীৰ জোৰোণত দিয়া কাপোৰ। এতিয়াও পিন্ধি কিন্তু মানুহে ফুৰিবলৈ যাব পৰা হৈ আছে দেই। 1991 চনতে জোৰোণত দিয়া কাপোৰ এইকেইযোৰ। চাওকচোন, কাপোৰকেইযোৰ দেখি ইমান ভাল লাগিলে, মই বোলো আপোনালোককো দেখাওঁ পিন্ধি পিনে। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। তেন্তে আজিলৈ বাই।